হেল্ল' এভৰিৱান, মই আন এটি ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। এয়া আজি ভাবিলোঁ ঘৰতে ডিম চব বনাই খাওঁ। সদায়নো কিমান কিনি আনি খাম, সেয়ে ভাবিলোঁ আজি ঘৰতে বনাই চাওঁ। প্ৰথমতে ডিম আৰু আলু বইল কৰি ল'লোঁ। এতিয়া কেৰাহীত তেল গৰম কৰি সৰু সৰুকৈ কাটি ৰখা পিঁয়াজ আৰু জলকীয়া দি বইল কৰি ৰখা আলুখিনি অলপ সময় ভাজি ল'ম। লগতে সোৱাদ অনুযায়ী অলপমান গৰম মছলা দিছোঁ, লগতে কাশ্মীৰী লাল দিছোঁ আৰু ধনিয়া পাউডাৰ, জিৰা পাউডাৰ এইকেইটা দি দিছোঁ। তাৰপিছত এতিয়া ধুনীয়াকৈ ভাজি মেলি এইখিনি অকণমান ঠাণ্ডা হ'বলৈ দিম। এতিয়া ভাজি ৰখা আলুখিনিৰ লগত ফলা ডিম এপিচ লৈ যিকোনো শ্বেপত বনাই লৈ ব্ৰেড ক্ৰাম্ব সানি দিম। তাৰপিছত এতিয়া গৰম কৰি ৰখা তেলত পূৰা এই ডিম চপকেইটা ডিপ ফ্ৰাই কৰি ল'ম। এয়া আমাৰ ডিম চপ ৰেডি হৈ গ'ল। যদিও ঘৰত বনাইছোঁ, কিন্তু খাবলৈ দোকানৰ নিচিনাই হৈছে দেই। আজিলৈ তেন্তে ইমানেই। বাই বাই।